আকৌ লৈ আহিছোঁ ইলিচ মাছ। আজি বনাম ইলিচ মাছ কাচকলেদি। তাজা তাজা কাচকল গছৰ পৰা কাটি মোকো দিছে, তাৰে মই দুটা লৈছোঁ। আপোনালোকেও ইলিচ মাছ কাচকলেৰে খাইছেনে? যদি নাই খোৱা তেতিয়াহ'লে মোৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। আৰু ইলিচ মাছত দিবৰ কাৰণে মই এটুকুৰ আদা লৈছোঁ, আৰু ইপিনে আছে জলকীয়া, আৰু তাৰ লগত আছে দুপৰীয়া আহাৰ বেঙেনা এটা বৰা বনাম, আৰু মান ধনিয়া আৰু মচুৰ দাইল চাটনি। যদি সময় হয় মই এইখিনি দেখুৱাম, আৰু নহ'লে বেছি দীঘলীয়া হ'লে মই অকল মাছটোৱে দেখুৱাম। তেনেহ'লে মই এই কাচকল কাটি লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাব। তেনেদৰে বনাওঁ মই। ভালকৈ দিছোঁ, আৰু এতিয়া দিছোঁ তেল বেছি নিদিওঁ, একেবাৰে কম। আৰু ক'লা জিৰা দিম মই চম্ভাৰৰ কাৰণে, ক'লা জিৰা। আৰু ইয়াত আছে আদা জলকীয়া থেতেলি লৈছোঁ, ক'লা জিৰা দি দিছোঁ। এতিয়া দিছোঁ কাচকল। নিমখ দিছোঁ আৰু দিছোঁ হালধি। খুব হেল্ডি হয়, বহুত হেল্ডি। যদি মছলা খাব নোৱাৰে তেতিয়া এইদৰে বনাই খাব পাৰে, একেবাৰে মছলা নোহোৱাকৈ। কাচকলখিনি কিন্তু ভালকৈ ভাজিব লাগিব, যদি নাভাজে তেতিয়া সোৱাদ নালাগিব। অলপ জিৰা পাউডাৰ দিছোঁ, বেছি নহয়, একেবাৰে কম। এতিয়া দিছোঁ মই আদা আৰু জলকীয়া। অলপ ভাজি ল'ম, তাৰপিছত পানী দিম। এতিয়া দিছোঁ পানী। পানী বহুত দিছোঁ, এইখিনি পানী শুকাম মই। যেতিয়া ইয়াৰ পৰা ৰস ওলাব তেতিয়া বেছি টেষ্টি লাগিব। এতিয়া দিছোঁ মাছ। হৈ গ'ল, এতিয়া মই অফ কৰি দিম। এয়া আছিলে মোৰ কাচকলৰ সৈতে ইলিচ মাছৰ ৰেচিপি। কেনেকুৱা লাগিছে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।